তাত মই কোনো ধৰণৰ ক্ৰুটি নাৰাখোঁ। আপোনাৰ লগত আজি কিমানগৰাকী লোকে মোৰ লগত আজি আহিছে একজেক্টলি 52গৰাকী মানুহ আহিছে। চিটুৱেশ্যনৰ যিটো ডেভেলপমেণ্ট তাৰ ওপৰত নজৰ ৰাখিহে আমাৰ সিদ্ধান্তবিলাক আমি ল'ম আৰু সেই মৰ্মেহে নিৰ্বাচনত অংশগ্ৰহণৰ পৰ্যায়টো আহি যাব। आंनि गोदान भिडिअ आंनि अननाय आरो मोजां मोननायखौ आं नोंथांमोननो सिगांग्रो जासिनाय थाबाय। दा फैगोन जे विधान सभा इलेक्शन जे एमएलए इलेक्शन बे एमएलए इलेक्शननि थाखाय बिटिसि सरकार एबा बिपिएफ जे हाग्रामा महिलारि दैदेननाय बे टीमा बेसेबांखिनि गोख्रों बियो नि गेजेराव बाथ्रा बुंदों रबिराम नार्जारी सारा आरो गोबां जायगायावनो दा विधान सभा इलेक्शना जाहांखाय गोहो फोरालायबाय एबा गावनि वार्कारफोरखौ मा रोखोमै पार्टियाव जे गोख्रों खालामनांगौ बेखौ खोथा बुंथिदों। दा रबिराम नार्जारी सारा मा खोथा बुंदों नोंथांमोनहा नायनानै ला। आरो बेयाव थांनायनि सिगां पिनि गागि दैदेनगिरि दीपक कलिताया जे बिपिएफ खौ मोजां मोननानै जे हाग्रामा महिलारि सारखौ जेरै जे खोथा होदों बाथ्रा होदों बेबायदि हाग्रामा महिलारि सारनिखौ जे नंखाय साधारन बायदि रायलायग्राखाय फोथायजाथावखाय जे इजिपिनि दैदेनगिरि दीपक कलितायाबो बिपिएफ राजनिति हान्जायाव मोजां मोननानै हादों। जे रबिराम नार्जारी आरो दीपक कलिता बिसोरो मा बुंदों যে বিটিচিত যোনে চৰকাৰত থাকে কাউন্সিল চৰকাৰ চলায় তেওঁলোকৰ এডভান্টেজটো সদায় থাকে। আমি এতিয়া একেবাৰে কমফৰ্টেবল মেজৰিটি লৈ পেলাই একেবাৰে লেণ্ডমাৰ্ক মানে কি কয় লেণ্ডশ্লাইড এটা ভিক্টৰী আমি হাসিল কৰিব পাৰিছিলোঁ যোৱা বিটিচি ইলেকশ্যনত। গতিকে এই অঞ্চল এতিয়া বিপিএফৰ দখলত সম্পূৰ্ণভাৱে আহি গৈছে। বিপিএফৰ শাসনৰ প্ৰতি ৰাইজ এতিয়া 100% সন্তুষ্ট হৈ বিপিএফৰ লগত কাম কৰিছে আৰু চৰকাৰত থকা দল হিচাপে বিপিএফ দলটোকে বিটিচি বাকী আমাৰ ভোটাৰ ৰাইজে জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে ভোটদান কৰি পেলাই আগন্তুক ইলেকশ্যনত আকৌ বিপিএফকে জিকাবৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব। গতিকে ৰিজাল্ট আমাৰ ভাল হ'ব। ইতিমধ্যে প্ৰমোদ বড়োই মানে এটা কথা কৈছে যোৱাকালি যে পূৰ্ণগতিত মানে তেওঁলোকে ওলাই আহিব আগন্তুক বিহুৰ পিছত শক্তিশালী হ'ব। আমিও সেইটোকে বিচাৰো। তেখেতসকলেও মানে এটা শক্তিশালী অপজিশ্যন হিচাপে নিজৰ ভূমিকা পালন কৰক। গণতন্ত্ৰত মানে শক্তিশালী এটা অপজিশ্যন থকাটো বাঞ্ছনীয়। আমি এটা ৰুলিং চৰকাৰ হিচাপে যেনেকুৱা ধৰণৰ শক্তি লৈ পেলাই কাম কৰি আছো আমাৰ কাম কাজৰ প্ৰতি চকা নজৰ ৰাখিবৰ কাৰণে আমাৰ কিবা যদি ভুল হৈছে সেইটো তেওঁলোকে মানে কি কয় আঙুলি থোৱাই কথা ক'বৰ কাৰণে কাৰেকশ্যনৰ কাৰণে আমিওতো সুবিধা পাব লাগিব। তেওঁলোকে সেইখিনি ৰলটো লওক আৰু তেখেতসকলে নিজৰ যিটো মানে বাংহি চিঙি চুৰমাৰ হৈ যোৱা যিটো ভেটি সেইটো যদি ৰিকভাৰ কৰিব যদি পাৰে তেওঁলোকৰ ভাল কথা। আজি তেখেতসকলৰ অৱস্থা ক'বলৈ গ'লে খুবেই একেবাৰে জৰাজীৰ্ণ অৱস্থা বুলি আমি ক'ব লাগিব দলৰ অৱস্থাটো। গতিকে কিমান দূৰ সম্ভৱ হ'ব এইটো সন্দেহজনক। যেহেতু আপোনালোকে এনডিএৰ লগত আছে বিপিএফ এনডিএৰ লগত আছে বিজেপিৰ লগত চিট শ্বেয়াৰিংটো কেনেধৰণৰ হ'ব কিবা আলোচনা হৈছে নেকি? তাতে চিট শ্বেয়াৰিঙৰ বিষয়টো লৈ এতিয়ালৈকে আমাৰ মাজত একো আলোচনাও হোৱা নাই বুজা পৰাও কৰা নাই। হয় আমি এনডিএৰ লগত আছো আৰু এনডিএ যিটো এলায়েন্স এটা গ্ৰুপ হয় গতিকে এলায়েন্সৰ যিটো ধৰ্ম হয় সেই ধৰ্মটো পালন কৰি পেলাই আমি কাম কৰিব লাগিব। এলায়েন্সৰ যিটো নীতি আছে বুজা পৰা আছে সেই বুজা পৰাটো সময়ত কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ ভিত্তিতে আমি থিয় দি পেলাই কাম কৰিব লাগিব। সিদ্ধান্ত ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব। যেহেতু ইউপিএফৰ লগত এনডিএৰ মিত্ৰতা আছে চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত তিনিটা দল থাকিব নেকি আপোনালোকৰ? সেইটো সময়ত আপোনালোকে চাব যে এটা প্ৰেক্টিকেল যেতিয়া ডিছকাশ্যনত আহি যাব তেতিয়া গোটেইখিনি সম্ভৱ অসম্ভৱ তেতিয়া ওলাই পৰিব। হয় আজিৰ তাৰিখলৈকে এনডিএৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁলোকে দিল্লীত আছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ তাতো এনডিএৰ লগত আছে। আহি থকা বিটিচিটো সেইটোৱে যদি তেওঁলোকৰ এটা দলীয় সিদ্ধান্ত হয় বা এনডিএৰ নেতাবিলাকেও যদি সেইটোকে যদি সিদ্ধান্ত হিচাপে ইনক্লুচিভ এটা পলিটিক্সৰ নামত সবকে লৈ পেলাই আগবাঢ়াৰ এটা সিদ্ধান্ত যদি লয় তেতিয়া আমাৰ সিদ্ধান্ত কি হ'ব আমি কি সিদ্ধান্ত ল'ম বিপিএফ দলৰ মানে সিদ্ধান্ত বা ষ্টেণ্ডটো কি হ'ব
সেইটো সময়ত আমি কিন্তু মানে চিন্তা চৰ্চা কৰিব লাগিব, ভাবিব লাগিব, আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে এই ডেভেলপমেণ্ট অফ চিটুৱেশ্যনৰ যিটো ডেভেলপমেণ্ট তাৰ ওপৰত নজৰ ৰাখিহে আমাৰ সিদ্ধান্তবিলাক আমি ল'ম, আৰু সেই মৰ্মেহে নিৰ্বাচনত অংশগ্ৰহণৰ পৰ্যায়টো আহি যাব। মিত্ৰতা ভংগ হোৱাৰ চান্স থাকিব পাৰে নেকি? মিত্ৰতা ভংগ হোৱাৰ মানে মিত্ৰতা নথকাৰ কথা এইটো আমি মানে সেইটো ক'ব খোজা নাই, সেইটো কোৱাটো ঠিক নহয়। মিত্ৰতা এতিয়াও আমাৰ আছে, আৰু মিত্ৰতা ভাল থকাটো আমি সদায় বিচাৰোঁ, আৰু মিত্ৰতা থকাৰ কাৰণে আমি এতিয়া যৌথভাৱে কাম কৰি আছোঁ। ষ্টেটত আমাৰ এজন মন্ত্ৰী আছে, BTCত তেখেতসকলৰ MCLA সকলক আজি EMৰ মৰ্যাদা দি পেলাই কাম কৰিছে, এজন ডেপুটি স্পীকাৰ BTCত আছে। গতিকে মিত্ৰতা ষ্টেট আৰু BTCৰ এই পৰ্যায়ত আমাৰ আছে যিহেতু, গতিকে মিত্ৰতা বাঁহাৰ কোনো কাৰণ নাই। মিত্ৰতা বজাই ৰাখি পেলাই আমি BTC এটা শক্তিশালী BTC গঠন কৰিবৰ কাৰণে, BTCৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰাটো হ'ল আমাৰ এটা চৰকাৰৰ মূল এজেণ্ডা, আৰু এই এজেণ্ডাটো আগত ৰাখি পেলাই আমি কাম কৰিম। কিমানখন আসন আপোনালোকে ল'ব? কিমানখন আসন মানে আমিতো 100% আসনৰে কথা ক'ম এই মুহূৰ্তত, যিহেতু এই মুহূৰ্তলৈকে কাৰ লগত কেনেকুৱা ধৰণৰ খেলিব নেখেলিব, কাৰ হাতত কিমান দিব, কাৰ হাতত কিমান থাকিব, এই পৰ্যায়টো যিহেতু অহা নাই এতিয়ালৈকে, আমি 100% আশা লৈ 100% চিটৰ কথা লৈহে আমি আলোচনা কৰি আমি কাম কৰি আগুৱাই যাম। BTC বাহিৰতো দিব নেকি? BTCৰ বাহিৰত আমি এক্সাৰচাইজটো কৰিব লাগিব, আমি এক্সামাইন কৰিব লাগিব ক'ত আমাৰ তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে। এইবিলাক সম্ভাৱনা থকা আমাৰ ৰাইজে যদি, এই অঞ্চলৰ ৰাইজে যদি বিচাৰে, এইবোৰ অঞ্চলৰ মানুহবিলাকে যদি ৱেলকাম কৰে, আমাৰ মিত্ৰ দলবিলাকেও যদি ভাবে যিবিলাকৰ লগত আমি মিত্ৰতা স্থাপন কৰি কাম কৰিম, এওঁলোকেও যদি বিচাৰে, আমি বাহিৰত গৈও কিছুমান সমষ্টিত আমাৰ ফালৰ পৰা ডাইৰেক্টলি কণ্টেষ্ট কৰাটো অত্যন্ত প্ৰয়োজন আছে। তেনেকুৱা ধৰণৰ যদি এটা হেৰি আহে, মানে কি কয়, বুজাপৰা যদি আহি যায়, মতামত যদি আহি যায়, অন দি বেচিছ অফ ডেট আণ্ডাৰষ্টেণ্ডিং উই উইল পুট আৱাৰ কেণ্ডিডেট ইন ডেট মানে কনষ্টিটুৱেঞ্চিছ অলছ'। BPFত জইন কৰি মই খুব আনন্দিত। বহুদিনৰ পৰা ভাবি আছিলোঁ যে BPF দলৰ লগত আহি কাম কৰিব অকণমান সুযোগ পাওঁ যদি কিবা এটা কৰিব পাৰিম। মই একচুৱেলি অসম জাতীয় পৰিষদ দলত আছিলোঁ। অসম জাতীয় পৰিষদত জন্মৰ টাইমৰ পৰাই মই জড়িত। কিবা কিবি কথা চিন্তা কৰি মই ভাবিছোঁ যে অসম জাতীয় পৰিষদতকৈ মই যদি BPFত আহোঁ, তেতিয়াহ'লে মই যিহেতুকে BTADৰ ল'ৰা, BTADত ঘৰ, মানাছৰ ওচৰৰ সৰু গাঁও এখনত মোৰ জন্ম হোৱা, গতিকে মই ভাবিলোঁ যে BPF দলত আহি কাম কৰিব বেছি সুযোগ পাম, আৰু কাম কৰিবৰ কাৰণে সুবিধা হ'ব, সেইটো ভাবি পেলাই মই BPF দলত জইন কৰিছোঁ। যিহেতু BPF দলত আপুনি আজি যোগদান কৰিলে, দলৰ হৈ কেনেদৰে কাম কৰিব? চাওক, মই আজি প্ৰথম জইন কৰিছোঁ, মোৰ আশা বহুত, মই বহুত কথা ভাবি আহিছোঁ। অকল মই ভাবিলেতো নহ'ব, পাৰ্টীয়ে মোক যি কি দায়িত্ব দিয়ে, যিখিনি দায়িত্ব দিয়ে মই সেইখিনি নিষ্ঠাৰে পালন কৰিম। মোক পাৰ্টীয়ে বা হাগ্ৰামা মহিলাৰ ইচাৰে যিটো কয়, যেনেধৰণে দায়িত্ব মোৰ ওপৰত দিয়ে, সেইখিনি মই নিষ্ঠা সহকাৰে পালন কৰিব চেষ্টা কৰিম। তাত মই কোনো ধৰণৰ ক্ৰুটি নাৰাখোঁ। আপোনাৰ লগত আজি কিমানগৰাকী লোকে? মোৰ লগত আজি আহিছে একজেক্টলি 52গৰাকী মানুহ আহিছে, কিন্তু মোৰ প্ৰব্লেম এনেকুৱা হৈ গ'ল, এসপ্তাহ আগতে যেতিয়া মই জইন কৰিম, তেতিয়া মই ভাবিলোঁ প্ৰথম অৱস্থাত 52গৰাকী মানুহ মই বাছি পেলাই প্ৰত্যেক গাঁৱৰ পৰা দুজন আনিম, কিন্তু লাষ্টত মোৰ এনেকুৱা হৈ গ'ল, মোৰ 200ৰ ওপৰত ল'ৰা ওলাই গ'ল। তো অহাৰ টাইমত মই 50জন আনিম বুলি ফাইনেলি যোৱাকালি লিষ্ট বনালোঁ, তেতিয়া মোক কিছুমান ল'ৰাই বেয়া পালে। তেওঁলোকক মই ক'লোঁ যে আপোনালোক ৰখক, ইয়াৰ পিছত নেক্সট যিটো জইনিং কৰাম মই, তাত আপোনালোকক গোটেইখিনিক ল'ম, আৰু আপোনালোকৰ যোগেদি তেওঁলোকক মই অন্তৰৰ পৰা ক্ষমা খুজিছোঁ তেওঁলোকৰ ওচৰত, যাতে তেওঁলোকে মোক বেয়া নাপায়। তেওঁলোকে মোৰ কাৰণে এবাৰ কওঁতে ওলাই আহিছিল 200 ল'ৰা মই আনিব নোৱাৰিলোঁ। তাৰ কাৰণে বন্ধুসকল, তোমালোকক হাতযোৰ কৰি ক'লোঁ গোটেইবিলাকক, কোনেও মোক বেয়া নাপাবা, নেক্সট জইনত তোমালোকক আনিম, তেওঁলোকৰ জৰিয়তে তোমালোকক জনালোঁ। চিন্তা কৰিছে নেকি বিধানসভা নিৰ্বাচন মানা সমষ্টি? চাওক, অলপ আগতে আমাৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট প্ৰবীণ বড়ো ডাঙৰীয়াই কৈ গৈছে যে ৰাজনৈতিক দলত জইন কৰাৰ লগে লগে মানুহবিলাকে বিভিন্ন ধৰণৰ আশা ভৰসা লৈ আহে। ময়ো তাৰে ভিতৰতে এজন। সমষ্টিত চৰ্চা চলিছে যিহেতু, যদি ৰাইজেতো মোক বিচাৰে, মই জানো ৰাইজে মোক বিচাৰে, বহুতে বিচাৰিছে, মোক কৈছে পাৰ্চনেলি লগ ধৰি পেলাই, কিন্তু ৰাইজে বিচৰাটোৱে অকল নহয়,
মই বিচৰাটোৱে নহয় মই পাৰ্টিত জইন কৰিছে পাৰ্টিয়ে মোক যিটো দায়িত্ব দিয়ে যদি কালি পাৰ্টিয়ে মোক কয় মই কেণ্ডিডেট হ'ব লাগে মই হাঁহি হাঁহি সেই দায়িত্ব পালন কৰিম আৰু যদি পাৰ্টিয়ে মোক দায়িত্ব টিকট নিদি পেলাই অন্য ধৰণৰ কিবা দায়িত্ব দিয়ে মই সেইটোও পালন কৰিম মই পাৰ্টি কৰিব আহিছোঁ টিকটৰ আশাত অহা নাই কিন্তু টিকট যদি দিয়ে মই পিছুৱাই নাহোঁ गयाव फाथैया मानलानानै दंजोबो नै हरैजोंबो दं दा खानायानो जाया नालाय दा जिखुनु हक रायजोफोर फैबाय थानाय जे बिधान सभा इलेक्शन बे बिधान सभा इलेक्शनाव जे UPPLआबो गावसोरनि राजनिति हान्जाखौ लानानै गावसोरो NDAजों माबै स्टेटआव सरकार दानो मोनगोन बे प्लानखौ नाजागासिनो दङ जे मानाव गेदेर प्रमद बर' सारनि जे दैदेननायाबो जेनो बिसोर जे माखासे जे आं बेखौ बुंनो सानो जे मिशन आरो भिजननि बेबायदि खोथायाव बुंदों जे मिशन आरो भिजन बे प्लानखौ बहुत UPPLआबो लादोंमोन खिन्थु माखासे जे थांनाय जे 5 बोसोराव जोंनि लाइमोनफोरनि थाखाय बेसेबांखिनि मावनानै होनो हाखो बेखौसो कुइसन जायो नङा होमब्ला दा BPF जे राजनिति हान्जाया जे लाइमोनफोरनो माखासेखिनि दा होदों एबा साख्रिखौबो होसिगोनबो ना बिनि सायाव माखासे हाग्रामा महिलारि दैदेननाय BPF राजनिति हान्जाया माखासे BPF राजनिति हान्जानि माखासे दैदेनगिरि सारमोना नाजागासिनो दङ दा बेयाव सोर सरकाराव जे फैगोन जे बिधान सभा इलेक्शनाव सोर राजनिति BPF एबा UPPL बे मोननै राजनिति हान्जाया जेनेबा जोंनि BTC आव दावहाखौ नांगोन दा BTC आव दावहाखौ नांनाय हिसाबै दा सोर सरकाराव एबा सिटखौ बांसिन मोनगोन दा दिनै जे 150निबो बांसिन जे माखासे समस्तिफ्राव माबा जाखाबाय जयनिं जाबाय आरो सरकाराव फैनाय लोगो लोगो BPF सरकारा ओरैबाबो स्ट्रंसिनखा नङा होनबा रायजोफोर दा जिखुनु हक बियो आंनि जे सोरखौबा उमुगाव उमुग राजनिति हान्जाखौ हेफाजाब खालाम आं बेखौ बुंनो थाङा जे गावनि गोसो बायदियै नोंथांमोनहा सोरनो भटखौ होयो होआ बियो नोंथांमोननि गोसोआव साननानै थाबाय दा बेयावसो माखासे माइनि जे BPF राजनिति हान्जाया जे सिगांनिफ्रायनो मावबोदों एबा मावनो लादों आं बेखौ बुंनो सानो BPF राजनिति हान्जाया मानाव गेदेर हाग्रामा महिलारि सारा जे सिगां खोथा होबोनायखौ जुदि मावनो हायोब्ला आरो नैबे रन्जन दैमारिखौ आं सरकाराव जुदि फैयोब्ला मेन आं बेखौ बख'गोन बेनि बुंनायनि सायाव जे हाग्रामा महिलारि सारा बेखौ मावोब्ला मोजां होननानै आङो सानो आरो रायजोफोर नोंथांमोनहा जुदि आंनि चेनेलाव गोदानबा चेनेलखौ साबस्क्राइब खालामदो आङो बेखौनो खावलायबाय आरो भिडिअनि गेजेरजों फैबाय थानाय जे बिधान सभा इलेक्शन बेयाव नोंथांमोनहा सोरनो भट होगोन भटनि कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय।